তাই আৰু উভতি নাহিল। কিনো দোষ আছিল বাৰু তাইৰ? কিয় সময়ৰ সোঁতে তাইক জীৱন যাত্ৰাৰ পৰা এনেকৈ তলকাই দিলে? ইমান মৰমেৰে বুটলি থোৱা সকলো আশা যেন পলকতে ধূলিসাৎ কৰিলে। সৰুৰ পৰা ফুল কোমলৰ দৰে আছুতীয়াকৈ ডাঙৰ দীঘল কৰা ছোৱালীজনীৰ জীৱন সেই নৰপিশাচৰ দলে ক্ষণিকতে তছনছ কৰিলে। মাক দেউতাকৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়ি যোৱা সাহসে নিজৰ পথ সলনি কৰি অন্ধকাৰৰ দিশে গমন কৰিলে। আকাশে বতাহে মুখৰিত হৈ থকা তাইৰ হাঁহি যেন ক'ৰবাত নাইকিয়া হৈ গ'ল। ঘৰৰ পৰা তাই স্কুললৈ, অফিচলৈ, ফুৰিবলৈ, নিজকে প্ৰতিষ্ঠিত কৰিবলৈ, নিজৰ সপোন পূৰাবলৈহে ওলাই গৈছিল। কিন্তু তাইৰ জীৱনৰ ৰেখাই দেখোন বিষাদৰ দিশতহে গতি কৰিলে। সকলো সপোন কেৱল ধুনীয়া দৃশ্য হৈ চকুত ভাহি থাকিল। আৰু তাই সহায়হীন হৈ কাৰোবাৰ কৌতুক কথা শুনি থাকিল, কাৰোবাৰ সহানুভূতি শুনি থাকিল। তাই যেন এটি আত্মা থকা মৃত শৰীৰ হৈ পৰিল। তাই আৰু উভতি নাহিল।